হে গাইছ নমস্কাৰ। আজি আমাৰ এটা বুম খানাৰ আয়োজন কৰা হৈছে। বিহুত ল'ৰাখিনি মিলি পেলাই আমি হুঁচৰি গাইছিলোঁ। তাকে আজি খানাটো হুঁচৰি নামতে সকলো আহি পেলাই খানা খোৱা জেগাটুকু আহি পালোহি। গাড়ীৰ পৰা বস্তু নমাই থকা হৈছে আৰু আজি আমাৰ খানা খোৱা লোকেশ্যনটো চাওক গাইছ, কি ধুনীয়া। আৰু সকলোৱে আহি কামত লাগি গ'ল পূৰা। এইফালে মটৰ মাছ চেলাই আছে আৰু সেইফালে আমাৰ ল'ৰাকেইটাই আদা নহৰু গুচাই আছে আৰু লগতে আদা নহৰু খুন্দিও আছে। আৰু আমাৰ মুণ্ডাই এইফালে আলু পিঁয়াজ কাটি আছে। আৰু আজি খানাৰ গাইছ আইটেমকেইটা হৈছে পোলাও, চিকেন, পনীৰ আৰু চালাড হ'ব। খানাৰ মাজতে আমি গ'লোঁ ফটো উঠিবলৈ। আমি খানা খোৱা লোকেশ্যনটোৰ ওচৰত মানে বহুত ধুনীয়া ধুনীয়া জেগা আছিলে ফটো উঠাৰ কাৰণে। চাওক না গাইছ, কিমান ডাঙৰ ডাঙৰ গছ। লাহে লাহে আমাৰ সকলো বস্তু ৰেডি হৈছেহি। এইফালে আমাৰ পোলাও ৰেডি হৈ গ'ল আৰু এইফালে চিকেন বনাই আছে। আৰু আজি আমাৰ খানাটো বনাই আছে আমাৰ মুণ্ডাই। সকলোৱে খানা খোৱা হৈ গ'ল গাইছ। এতিয়া সকলো এতিয়া ঘূৰি হ'ব হ'ল। এতিয়া ঘৰত গৈ পেলাই এতিয়া মানে লাগি গ'লোঁ বাচন ধোৱাত। মানে যিখিনি বাচনত বনোৱা আছিল ন, শেষত এতিয়া বাচন ধুই পেলাই। চ' গাইছ আজি ভিডিঅ'টো এটা খাবলৈ